ও চেং তোৰে চাহ মুখনি, ও চেং যাবলে টোপনি, ও চেং কেতিয়াকৈনো পাম, ও চেং বুকুতে সাৱতি, তই মন মইনা ঐ, এই তই নাযাবি ঐ, তই চেং মইনা ঐ, ভাবি চাবি মোলে ঐ, কেতিয়াকে দিবিনো মৰমৰ সঁহাৰিৰ হাত। বিহু বিহু বতৰত বিহু বিহু লাগিছে। Trời. কি হলো ভাইটি? ইমান যে চিঞৰি চিঞৰি গান গাই আছো যে, বিহু লাগিছে নেকি তোৰ গাত? তো বিহু বতৰত বিহু নালাগি কি লাগিব? সেইবিলাক বাদ দে। আমাৰ গোৱা যোৱা প্লেনিংটো কি হ'ল? 2022 গ'ল, 23 আহিলে। এতিয়া চবকে হেপী নিউ ইয়েৰ বুলি কৈ দিছোঁ দেই, দেৰিকৈ হ'লেও। এতিয়াতো বিহুতো যাবলৈ হ'লেই। বিহু হৈ গ'ল, উৰুকা হৈ গ'ল, দুমাহী হৈ গ'ল। এতিয়া বিহু 3 দিনমান গ'লেই। তো আমিতো কৈ থৈছিলোঁ যে মা দেউতাক যে গোৱালৈ যাম বুলি প্লেনিং কৰি থৈছিলোঁ। কি হ'ব বাৰু গোৱা যোৱাটো? জানো পাই কি হ'ব আৰু যাম যাম বুলি কৈ থৈ দিছিলে আমাক। কি হয় এতিয়া? তোমালোকে জানা নাই বাৰু গাইছ, আমি মানে বিহুৰ আগৰ লগতে 2022 চনতে হেপী নিউ ইয়েৰ আগতে আমি মা দেউতাক কৈ থৈ দিছিলে যে গোৱা ফুৰিব যাম। কিন্তু আমাৰ পাপাই কি বুলি কয় জানানে গাইছ? পাপাই কয় যে বাবা এনেকৈ যাওঁ বুলি ক'লেতো যাব নোৱাৰোঁ নহয়, মোৰতো এতিয়া কাম ক্ষতি হ'ব। 2-3 দিনলৈ গ'লেতো মোৰ কাম ক্ষতি হ'ব। মোৰ বছেতো মোক চেলাৰী নিদিব, তো মোৰ পইচাটো কোনে দিব? এনেইতো মই ওপৰতে খৰচ কৰিব নোৱাৰোঁ ন, পইচাও নাই। তাতে আকৌ 2-3 দিনৰ দৰমহা কাটিলে মোৰতো নহ'ব নহয়, ঘৰ নচলিব নহয়। সেনেকৈ কৈ থৈ দিয়ে আৰু। আকৌ সেইদিনাখনি অত দিন জোৰ জাৰ কৰাৰ পাছত পাপাই ক'লে যে বোলে মাঘ বিহুৰ পিছতে যেনে তেনে বছৰ পৰা ছুটি লৈ মেলি যাম বুলি। এতিয়া মাঘ বিহু পিছ হ'বলৈ গ'লেই, মাঘ বিহু গ'লেই। এতিয়া কি কৰে যামকৈ, যি হ'ব গ'লে যাব নগ'লে নাই। মোৰ কিন্তু বহুত বেছি হেঁপাহ যাবলৈ আছে। হ'ব দে। সেনেকৈ কৈ আমাক ৰখাই থৈ দিয়ে আকৌ। এতিয়া গ'লে যাব নগ'লে তই থাক, মই যাম। যা। মোৰ আকৌ এটা কথা, মই যেতিয়া জেদ ধৰিম যাম বুলি গাইছ, মই নোযোৱালৈকে মোৰ শান্তি নাপায়। মই যামেই, মুঠতে যাম বুলি ক'লে যামেই গাইছ। তো পাপাহঁতি যাক নাযাক বাদ দিয়া, মই মোৰ ফ্ৰেণ্ডছ দুটামান আছে। মোৰ ফ্ৰেণ্ডছে ৰবি আৰু শ্যাম, সিহঁতিতো বহুত দিনৰ পৰাই ফুৰিব যামকৈ কৈ আছিলে। সিহঁতৰ মাক বাপেকেও আমাক নিচিনা সিহঁতক ঠগি আছে। সিহঁতেও নিমকৈ ফুৰিবলৈ নিয়াই নাই সিহঁতক। তো সিহঁতকে কল কৰি চাওঁ, সিহঁতে যায় নেকি বাৰু। সিহঁতকে কল কৰি চাওঁ, ৰ'বা ঠিক আছে। হেল্ল' ৰবি, ঘৰতে আছেনে তই? তই কনফাৰেঞ্চ কৰচোন, শ্যামকো আন, লগতে কথা পাতোঁ গোটেই তিনিটাই। আনিলি? শুন আকৌ, তহঁতি যে বহুত দিনৰ পৰা যে কৈ আছিলি ফুৰিব যাম, তহঁতকতো মাহঁতে নিয়া নাই নহয় ন? তো ব'ল আমি তিনিটাই ফুটি দিওঁ, গোৱালৈকে যাওঁ ব'ল। তাতে ভালদৰে 2 দিনমান থাকি মেলি আহিম ব'ল। তই যাবিনে? যাবি? অ'কে ঠিক আছে। প্লেনিং পূৰা ফুল প্লেনিং অলপ পূৰা হৈ গ'ল। আৰু কথা নকওঁ, যাম মুঠতে যাম, হ'ব নাই? ৰবিয়ে মাৰ পৰা টকা 5,000 লৈ ল'বি, শ্যামেও লৈ ল'বি 5,000, ময়ো লৈ ল'ম 5,000। 3 দিনমান থাকি আৰামছে ঘূৰি আহিম, হ'ব? অ'কে। তো পৰহিলৈ যাম, ঠিক আছে? তই নাপাহৰিবি কঠি? মজা। তো হৈ গ'ল প্লেনিং। তো পৰহিলৈ যাম আমি গোৱা। তো তিনিটাই, মা পাপাহঁতলৈ বাচ্চা ৰাখিলে নহ'ব। সিহঁতি কেতিয়া নিব, কেতিয়া যাম, কেতিয়া চাম, বাদ দে, আমি তিনিটাই ফুটি দিম। ঠিক আছে। আজিয়ে ফুৰা হৈ গ'ল আৰু এতিয়া অলপ মোৰ ভাগৰো লাগিছে, মই অলপতে শুইয়ে লওঁ। ভাইহঁত, কেনেকুৱা লাগিছে আকৌ জেগা? গোৱা বিচ চবফালে চাই লওক, কি ধুনীয়া জেগা, হয় নাই? মই সেইকাৰণে তহঁতক এনেই নকওঁ নহয়, বৈ যাম বুলি। এতিয়ালৈকে গম পাইছ কিমান ধুনীয়া জেগা। বে ভাই, বহুত ধুনীয়া জেগা বে। এনেকুৱা জেগা এডোখৰলৈ আহিম আহিমকৈ ভাবি আছিলোঁ, মা পাপাই ঠগি আছিলে। তই লৈ আহিলি, থেংক ইউ ভাই। তো এতিয়া ফুল এনজয় কৰিম ন, 3 দিনমানতো থাকিমেই, পূৰা ঘূৰা ফুৰা কৰিম, মজা।
বৈ বৈ ওচৰতে বিচখনত বৈ পটককৈ গাটো ধুই আহোঁ বহুত দেৰি হ'ল গা চাটো ধোৱা নাই তো ইয়ালৈ আহিলে তেতিয়া ইয়াতে গাটো ধুই লওঁগৈ বৈ ইয়াৰ এনজয় কৰোঁ বৈ কেনেকুৱা লাগিছে কি চেঁচা পানী ন কি মজা লাগিছে গাটো মজা লাগিছে নাই আকৌ মজা ইমান দিন যে গা ধোৱা নাছিলোঁ আৰু দেই মই যে চিলিপ খাই গৈ আছোঁ মই তললৈ ডুবি আছোঁ মোক বচা ইয়াক ধৰ ই ডুবিব দে সোনকালে ধৰ খাই যে ডুবি থাকিলে মই থাকিলে কি হ'ব এতিয়া আমি ঘৰলৈ কেনেকৈ যাম ঘৰত কি বুলি ক'ম মা দেউতাৰ কথা নুশুনি অকলে আহিছিল নহয় কি হ'ল এতিয়া কি হ'ব এতিয়া ভাইটি কি হৈছে ইমান খেচি আছে যে কি হৈছে কি মই ঘৰত আছো নি তেন্তে বৰ বেয়া সপোন এটা দেখিলোঁ দেই আজি কি হ'ল জানে বাই মই সপোনতে ঘৰলৈ গৈছিলোঁ নহয় লগৰকেইটাৰ লগত ৰবি আৰু শ্যামৰ লগত তাত গৈ কি হৈছে নাই বিচত তাত গা ধুই থাকোঁতে ৰবি তাতে পৰি মৰি থাকিলে নহয় এনেকুৱা সপোন দেখিলোঁ ক হয় নেকি হ'ব দে কথা নাই কৃষ্ণ মই গোৱালৈ যাব নাই দেই মা দেউতাক নোকোৱাকৈ মনে গৈছিল নহয় গোৱালৈ কি সপোন দেখিছোঁ আৰু নেজাং দেই মা দেউতাৰ লগতহে যামা দেই জীৱনত মা দেউতাক নোকোৱাকৈ নেমেলাকৈ ক'লৈ নেজাং দেই গাইজ আজি আপোনালোকৰ কাৰণে প্ৰথমটো ভিডিঅ' মই বনাই আপোনালোকক দিলোঁ আগবঢ়ালোঁ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰা যদি ভাল লাগিলে দেন যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিয়া কমেণ্ট কৰি দিয়া আৰু লগতে এনেকুৱা ধৰণৰ এণ্টাৰটেইনিং ফানি ভিডিঅ' চাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু চবেই অলপ শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে চাব পাৰে সকলোৱে ষ্টেটাছ এটা লগাই দিয়া সকলোৱে চাব পাৰে যাতে ভিডিঅ'টো তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ লগ পাম অন্য এটা ভিডিঅ'ত